শিক্ষাৰ্থীসকল, আমি আৰু এটা নতুন ক্ৰিয়াকলাপ কৰিম। ক্ৰিয়াকলাপটো কেনেদৰে কৰে আমি চাওঁ আহা। ক্ৰিয়াকলাপটো তোমালোকক এনেকৈ দিব চাবা। দেখিলা তোমালোকে এইটো এনেকৈ দি ল'বা দেই। এতিয়া চোৱা, এই ক্ৰিয়াকলাপটোত এটা আখৰ দি থোৱা থাকিব। আখৰটো ধৰি লোৱা দি থোৱা থাকিলে মত উকাৰে মো। দেখিলা? এতিয়া তোমালোকৰ এই নিৰ্দেশনাটো কেনেকৈ আহিব? উপযুক্ত আখৰ বহুৱাই তলৰ নক্সাখনত থকা খালী ঠাইকেইটা পূৰ কৰা। এতিয়া ইয়াত মাজত মত উকাৰে মো আছে। আমি এতিয়া কি আখৰ বহালে বানানটো সম্পূৰ্ণ হ'ব? এইকেইটা খালী ঠাইত কি আখৰ বহালে বানানটো সম্পূৰ্ণ হ'ব আৰু শুদ্ধ হ'ব লাগিব। এতিয়া চোৱা, মত উকাৰে মো থকা আমি বানান চোৱাচোন কি পাম। এইখিনিত মই লিখি দিছোঁ, গত আকাৰে গা, মো প্ৰথম, চত আকাৰে চা। এটা পালোঁ গামোচা। আৰু এটা চোৱা, ভত উকাৰে ভো, মত উকাৰে মো, ৰত আকাৰে ৰা, ভোমোৰা। আৰু এটা আছে কি, কত উকাৰে কো, মত উকাৰে মো, ৰত আকাৰে ৰা। আমি এতিয়া ইয়াত তিনিটা বানান পালোঁ। তাৰে আমি যিকোনো দুটা বানান লিখিলেই হ'ব। এতিয়া আমি কি লিখিম চোৱা, এটা লিখি দিলোঁ গামোচা, গামোচা। আৰু এটা লিখি দিলোঁ ভোমোৰা, ভত উকাৰে ভো, মো, ৰত আকাৰে ৰা, ভোমোৰা। দেখিলা? তেনেদৰে আৰু দিব তোমালোকক আৰু যদি তোমালোকক তেনেকৈ দিয়ে চোৱা, এনেকৈ এখন নক্সা দিব। সেই নক্সাখনত ইয়াত এটা আখৰ দি দিলে, ইয়াত এটা আখৰ দি দিলে, দুটা আখৰ দি দিলে। এতিয়া এইকেইটা দুটা আখৰ দি দিছে, বাকীকেইটা নাই দিয়া। 1, 2, 3, 4, 5টা আখৰ নাই দিয়া। বা আৰু কোনোবা এটা ইয়াত যদি আৰু এটা আখৰ এনেকৈ দি দিয়ে, 1, 2, 3, 4টা আখৰ নাই দিয়া। এতিয়া কি হ'ব? আমি প্ৰথমতে চাম, চোৱা এই দুটা আখৰ দি থোৱা আছে, এই বানানটো কি হ'ব? কি হ'ব পাৰে বাৰু বানানটো? চোৱা, গ মূৰ্ধন্য ণ হচৰিকাৰে নি, ত, গণিত হ'ল। এতিয়া ইয়াত এইটো বানান দিয়া আছে গ, কি হ'ব? গ দিয়া আছে। আমি কি বহাম? কি আখৰ বানান বহাম? এই দুটাত কি আখৰ বহালে বানানটো শুদ্ধ হ'ব? এটা আখৰ বহাম চোৱাচোন, দন্ত ন, গ কি হ'ব? ৰ, নগৰ। এতিয়া এইটো খালী আছে, ইয়াত কি হ'ব? দন্ত ত, দন্ত নত হচৰিকাৰে নি। ইয়াৰ আগত আমি কি বহাম? পতেকাৰে বে, দন্ত ত, নত হচৰিকাৰে নি, বেতনি। তোমালোকে মন দি চোৱা। তাৰ পাছত আৰু এটা চোৱা, এইটো চোৱা, এতিয়া ইয়াত তোমালোকক
ইয়াত এটা আখৰ দি থৈ দিলে হ'ল ইয়াত এনেকৈ এটা দিব ইয়াত এনেকৈ এটা দিলে এইফালে এটা দিলে ইয়াত এটা দিলে এতিয়া এই নক্সাটো আমি পূৰণ কৰিব লাগে এতিয়া চোৱা ইয়াত দি থোৱা আছে ব টেকাৰে বে খালী ঠাই ৰত হচৌকাৰে ৰু ইয়াত খালী ঠাই প্ৰথম আমি এই বানানটো চাম কি হ'ব ব টেকাৰে বে পাঁচটা আখৰৰ হ'ব লাগিব বানানটো চোৱা বৰ্গীয় জ ব ৰত হচৌকাৰে ৰু ৱত আকাৰে ৱা বেজ বৰুৱা তোমালোকৰ কিতাপত বানানটো আছে এফালে কি হ'ব ম আছে বা আছে বত আকাৰে বা আছে এইটো ক ম লত আকাৰে লা বত আকাৰে বা ৰত দীৰ্ঘইকাৰে ৰি কমলাবাৰী এই বানানটো নিজে শুদ্ধ হৈ গ'ল লত আকাৰে লা বঙলা এইটোও শুদ্ধ হ'ব লাগিব এইকেইটা শুদ্ধ হ'বই লাগিব আৰু এই মাজৰটো শুদ্ধ হ'ব লাগিব ঘৰটো চোৱা এতিয়া এই নক্সাটো দেখিছা ইয়াত তোমালোকৰ এই দন্তনটো দিয়া আছে আৰু কি দিয়া থাকিব গটো দিয়া আছে ক দিয়া আছে হস্ৰ এইকেইটা আখৰ দিয়া আছে 1 2 3 4 5 6 ছটা আখৰ দিয়া হোৱা নাই এতিয়া কি কেইটা আখৰ বহালে বা কি আখৰ বহালে এই ইয়াৰ এই শব্দত বানানটো ওলাব শুদ্ধ বানান এটা ইয়াত শুদ্ধ বানান এটা হ'ব আৰু এইটো এটা শুদ্ধ বানান হ'ব ইয়াত তিনিটা বানান গঠন হ'ব লাগিব এতিয়া চোৱা আমি প্ৰথম এইটো কৰি লম প্ৰথম এই বানানটো কি হ'ব কৰি লম কত আকাৰে কা গ বৰ্গীয় জ কাগজ ক ল কাগজ কল তোমালোকৰ কিতাপত বানানটো আছে কাগজ কল আৰু এইফালে হ'ব আ দন্ত নত দীৰ্ঘইকাৰে নি আ টি আউনীআটী মানে এখন আউনীআটী সত্ৰৰ নাম বুজাইছে সত্ৰ এখনৰ নাম কৈছে আউনীআটী আৰু এই বানানটো শুদ্ধ হৈ গৈছে ই হৈছে জননী কিতাপতো এইটো আছে জননী তোমালোকে এনেকুৱা বানান বহুত কিতাপত আছে তোমালোকে এনেকুৱা বানানবিলাক খালী ঠাইৰে এনেকৈ জখলা বনাই খালী ঠাই কৰি তোমালোকে ঘৰত অনুশীলন কৰিবা তেতিয়া সহজ হ'ব এইবিলাক বানানবিলাক এনেকৈ শব্দ শৃংখলবিলাক পূৰ কৰিবলৈ